নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ সংগ্ৰহ কৰা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। সন্মুখৰ পৰা নেতৃত্ব দি ৰাজ্যত বিজেপিক শাসনৰ গাদীত বহুওৱা সৰ্বানন্দ সোণোৱালে দেওবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে। স্বভাৱসুলভ হাঁহিটো মুখত লৈয়ে সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাক চমজাই দিলে ৰাজ্যৰ দায়িত্ব। মাজুলীৰ বিধায়ক হৈ ৰল সৰ্বানন্দ সোণোৱাল। 2014 চনৰ লোকসভা নিৰ্বাচনত একক প্ৰচেষ্টাৰে বিজেপিক অসমৰ পৰা 7খন আসনত বিজয়ী কৰাই ৰাজ্যত বিজেপিৰ স্থিতি সবল ৰূপত প্ৰতিষ্ঠা কৰাইছিল সৰ্বানন্দ সোণোৱালে। সেইবাৰেই মোদী মন্ত্ৰীসভাত স্থান পাইছিল সৰ্বানন্দ সোণোৱালে। তাৰ পাছত 2016 চনৰ বিধানসভা নিৰ্বাচনত সোণোৱালক সন্মুখত লৈ ৰাজ্যত বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৎকালীন নিৰ্বাচনী প্ৰচাৰত সৰ্বানন্দ সোণোৱালক প্ৰশংসাৰে উপচাই দিছিল। मैं आप सबसे एक हीरा उठा करके ले गया था। जिस हीरे पर आपका हक था, आसाम का हक था, मैं इस हीरे को यहां से उठा के ले गया था और आपने जो हीरा मुझे दिया वो हीरा मेरी पूरी सरकार को चमकाता था। একক সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ আহিছিল বিজেপি। মুখ্যমন্ত্ৰীৰ আসনত বহি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছিল সৰ্বানন্দ সোণোৱালে। এপিএছচি কেলেংকাৰীৰ পুলিয়ে পোখাই উভলাৰ চেষ্টাত অৱতীৰ্ণ হৈছিল সৰ্বানন্দ সোণোৱাল। তদুপৰি তেওঁৰ শাসনকালত সংঘটিত প্ৰতিটো দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল সোণোৱালে। শেহতীয়াকৈ সংঘটিত এছআই পৰীক্ষা কেলেংকাৰীত দলৰ কৰ্মীকো ৰঙাঘৰৰ বাট দেখুৱাইছিল এইগৰাকী মুখ্যমন্ত্ৰীয়ে। কা বিৰোধী আন্দোলনৰ সময়ত বিষম পৰিস্থিতিৰ মুখামুখি হৈও নিজৰ ভাৱমূৰ্তি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল এইগৰাকী নেতা। নিকা ভাৱমূৰ্তি অক্ষুণ্ণ ৰাখি 5 বছৰ সফলতাৰে চৰকাৰ চলোৱাৰ অন্তত দেওবাৰে নিজৰ পদবীৰ পৰা হাঁহি হাঁহি বিদায় ললে সোণোৱালে। এতিয়া কেনেদৰে সংস্থাপিত হ'ব এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী? ৰাজনৈতিক বিশ্লেষকসকলৰ পূৰ্বানুমান অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীলৈ ঘূৰাই নিব তেওঁৰ হীৰা টুকুৰাক। কেনেকৈ পুনৰ দিল্লীলৈ যাব পাৰে সোণোৱাল? পানেৰী সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে বিশ্বজিৎ দৈমাৰী। ফলত ৰাজ্যসভাত খালী হৈছে অসমৰ এখন আসন। যিহেতু দৈমাৰী হল ৰাজ্যসভাৰ সাংসদ, খালী হোৱা এই আসনখনত বিজয়ী হৈ দিল্লীলৈ যাব পাৰে সৰ্বানন্দ সোণোৱাল আৰু মোদী মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ সম্ভাৱনা। কিন্তু এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি দিল্লীলৈ যাবলৈ আগ্ৰহী নহয় সৰ্বানন্দ সোণোৱাল। ইয়াৰ পৰিৱৰ্তে ৰাজ্যত থাকিয়েই সেৱা আগবঢ়াব বিচাৰে তেওঁ। সেয়ে হলেও এক সন্মানীয় স্থানত থাকিব সৰ্বানন্দ সোণোৱাল। হাল সলনি হ'ব পাৰে বিজেপিৰ ৰাজ্যিক সভাপতি। প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস পাটাছাৰকুছি সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে। দলৰ সভাপতি হিচাপে তেওঁ শৰ্মা চৰকাৰত বিশেষ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। তেতিয়া খালী হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি পদ। ছাত্ৰ কালৰে পৰা সুসংগঠক সৰ্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিব পাৰে দলে। মুঠতে এতিয়া সকলো জল্পনা।
দুই এদিনতে স্পষ্ট হ'ব দৃশ্যপট মৰাণৰ পৰা প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত চাবুৱাৰ বিন্ধাকটা মুলুকগাঁৱৰ কুকয়ে ডিব্ৰুগড় লখিমপুৰ হৈ দিল্লীৰ মছনদত ভুমুকি মাৰি মাজুলীৰ পৰা 2016 চনত নিৰ্বাচিত হৈ বহিছিলহি মুখ্যমন্ত্ৰী গাদীত আৰু দেওবাৰে নতুন মুখ্যমন্ত্ৰীক হাঁহিমুখে দায়িত্ব সঁপি হাত জোকাৰি ৰাজ্যবাসীক অন্য এক ইংগিত দি এটা সফল কাৰ্যকালৰ সামৰণি মাৰিলে সৰ্বানন্দ সোণোৱালে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24